জীৱনৰ অ-আ ক-খ শিকিছোঁ তোমাৰ দৃঢ় হাত দুখনৰ আঙুলিৰ ভৰসাতে। উজুতি খালেও উৎসাহ দিয়া আকৌ থিয় দিবলৈ। প্ৰতিখনেই মাথো চিন্তা কৰা আমাৰ সুখৰ বাবে। তোমাৰ হাতৰ ছাঁটোৱে মোৰ একমাত্ৰ জিৰণি কোঠা। আমাৰ বাবে দিন ৰাতি একাকাৰ কৰা তুমি। শৈশৱকালৰ সেই অকৃত্ৰিম মৰমবোৰ তথা বৰ্তমানত শিকোৱা জীৱন যুঁজৰ ৰীতি নীতিবোৰ, যিবোৰৰ বাবেই আগুৱাই যাবলৈ সাহস পাওঁ। দেউতাৰ 5 বছৰৰ পুৰণি জোতাযোৰ কেতিয়াবাই উৱলি গ'ল। হাতঘড়ীৰ ফিটাৰ ৰং গৈ কেতিয়াবাই বগা হ'ল। মায়ে সদায় চিলায় ছিগি যোৱা দেউতাৰ চাৰ্টৰ পকেট। সেই পকেটতেই সদায় নিশা আমালৈ আহে লোজেন, চকলেট। চশমা পিন্ধোতে দেউতাৰ বৰ অসুবিধা হয়। ভাগিল কেতিয়াবাই এডাল ঠাৰি, সূতাৰে বান্ধি তাকে পিন্ধি আছে। এইজনেই মোৰ দেউতা। তোমাৰ আদৰ্শৰে নিজক কৰাৰ হেঁপাহ মোৰ দেউতা। তুমি মোৰ বাবে সাহস, তুমিয়ে মোৰ বাবে সাহসৰ ভঁৰাল। তুমিয়ে মোৰ আদৰ্শ। শব্দৰ মায়াজালত সীমাবদ্ধ নহয় তোমাৰ মৰম। তুমি সদায়ে মোৰ আদৰ্শ হৈ থাকিবা দেউতা। তোমাৰ কথা মোৰ দেউতা। মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা।